গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আৰু মোৰো ভাল, মানে সিমান ভাল নহয়, অলপ কাহ হৈ আছে। আজি কি বন্ধ দিছে নাজানো। দোকান ইফালে গৈছোঁ বন্ধ, সিফালে গৈছোঁ বন্ধ, আৰু এফালে এখন গৈছে আৰু দোকান। মেগী আনিম বুলি ভাবিছোঁ। ভণ্টি আহিছে, দুপৰীয়ানো কি খাওঁ কি নাখাওঁ লাগিছে। মেগী আনিবৰ কাৰণে আহিছে। এফালে দোকান বন্ধ। সেইফালে দূৰত এখন খোলা আছে। ইমান দূৰলৈ যাবলৈ মন যোৱা নাই, নেযাওঁ আৰু নাখাওঁ আৰু মেগী। ডিঙিত একদম মানে খেকাই লাগি থৈছে আৰু। ঘৰত গৈছিলোঁ, আহিলোঁ, আৰু ঘৰত তেনেকৈ ভিডিঅ' দিয়াই নহ'ল। আৰু চাওঁ কেনেকৈ কি ভিডিঅ' দিব পাৰোঁ আপোনালোকক। আৰু ভিডিঅ'বিলাক যদি মানে চাই আপোনালোকে মানে কমেণ্ট কৰিব, মানে কোনটো ভাল হৈছে কোনটো বেয়া হৈছে কমেণ্ট কৰিলে ভাল লাগে। আৰু নাই, এইফালে গাড়ী চাড়ী বন্ধ, অকল ট্ৰেইনবিলাক চলি আছে। তিনিখন দোকান গ'লোঁ, তিনিখনতো বন্ধ। এখন খোলা কিন্তু মেগী নাই, মিমি আছে। মিমি খাই ভাল নালাগে। এতিয়া ৰুমত কিবা এটা বনাই খাব লাগিব আৰু। ঠাণ্ডা ভাত আছে, তাকে ভাজিব লাগিব। আৰু চাই থাকক ভিডিঅ'বিলাক। আৰু আজি ফুৰিব যাম বুলি ভাবিছিলোঁ। আজি মানে কিবা বন্ধ বুলি গম নাপাওঁ, সেইকাৰণে ফুৰা মানে ওলায়ো আৰু ফুৰিব নগ'লোঁ। আৰু যদি কাইলৈ খোলা থাকে, কাইলৈ ফুৰিবলৈ যাম। ক'ত যাম আপোনালোকে চাই থাকিব। সেইকাৰণে লিপষ্টিকখন লগাই আছোঁ, নহ'লে লিপষ্টিক এনেকৈ নলগাই। ফুৰিব গ'লে কেতিয়াবা লগাওঁ, ওঠখন অলপ কিবা নিচিনা লাগে নলগালে। আৰু বহুতে কাহ ধৰি আছে, মানে ঘৰত গৈছিলোঁ, কাহটো বেছি মানে হ'ল। আৰু পানীবিলাক মানে নিমিলেতো, ইটো পানী সিটো পানী, মানে এতিয়া ইয়াতো পানী বেলেগ হৈছে। সেইকাৰণে অলপ ডিঙিটো কিবা মানে কাহ ধৰা নিচিনা লাগিছে, কাহে ধৰিছে আৰু কাইলৈ ফুৰিবলৈ যাম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, ক'ত যাম কি, আৰু এতিয়া কি কৰোঁ, ভণ্টি কি বনাই খোৱাও তাকে ভাবিছোঁ। দোকানবিলাক খোলা নাথাকিলে মানে টাউনত অসুবিধা হয়, আৰু আমি দুজনেই থাকোঁ। সেইকাৰণে সিমান বজাৰো কৰি থৈ দিয়া নহয়। চব্জি বজাৰেই হওক বা যিকোনো বজাৰেই হওক, মানে গেলি যায়, সেইকাৰণে বজাৰো কৰি থৈ দিয়া নহয়। আৰু এখন মই দুপট্টা অনলাইনত লৈছিলোঁ মেছত, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। 3খন লৈছিলোঁ আৰু 2খন দেখুৱাম। এখন ভণ্টিয়ে লৈ যাম বুলি কৈছে। চাই থাকক এতিয়া মানে মই ভণ্টি কি বনাই খুৱাওঁ। এইফালে ভাত, আৰু এইফালে পিঁয়াজ কাটি ল'লোঁ, আৰু এইফালে মিঠাতেল। এইটো এটা মিঠাতেল, আৰু এইটো এটা মিঠাতেল। কোনটো পিয়ৰ মিঠাতেল ফ্ৰেণ্ডসকলে কমেণ্ট কৰি জনাব। মই এটা ঘৰৰ পৰা আনিছোঁ, কোনটো আনিছোঁ কমেণ্ট কৰি জনাব আপোনালোকে। তেনেকুৱা মানে আমি কোনটো তেল খাওঁ, কেনেকুৱা বেমাৰ, সেইকাৰণে বেমাৰ আজাৰ আজিকালি বহুত। মিঠাতেলবিলাকতো ভেজাল হ'ব ধৰিছে, আৰু আপোনালোকে কমেণ্ট কৰি জনাব কোনটো হয়। আৰু এইটো আমি এতিয়া ভাজিম। এইটো কোনটো শুদ্ধ তেল, মানে কমেণ্ট কৰি জনাব। পিয়ৰ সৰিয়হৰ তেল। আমি এতিয়া এইটোৱে ভাজি কিনে খাম। কেৰাহীটো গৰম হৈছে, ভজা ভাত খাম। আৰু আজি হেৰি কৈছিলোঁৱে, মানে দোকানবিলাক বন্ধ বুলি। বেছি নিদিওঁ তেল। এনেই যি টি কথা কৈ নাথাকিবি দেই ভণ্টি, মোৰ বেলেগ খং উঠিব। আৰু এইফালে চানা তিয়াই থৈছোঁ।
এইফালে থাল বাতি লেতেৰা হৈ আছে, হাতখন ধুই লওঁ ভালকৈ। ভাতটো সানি ল'ব লাগিব ভাজিবলৈ। এনেকৈ ভাজিবৰ কাৰণে আপোনালোকে ভজা ভাত খাই পাইছেনে নাই কমেণ্ট কৰি জনাব। আমি কিন্তু খাওঁ, খাই ভাল লাগে। আৰু এতিয়া পিঁয়াজটো দি দিম। এইফালে নাই, অমিতা 2টা আছে আৰু কচু আলু আছে। আৰু কিনি সিজাই খাম, সেইকাৰণে ভাতকেইটাকে ঠাণ্ডা ভাতকেইটাকে ভাজি কিনে খাওঁ আৰু। পূৰা মানে কাহটো পূৰা মোক ডিষ্টাৰ্ব দিছে, লাগি ধৰিছে মাত খাৰ। এতিয়া ভাতটো দি দিম। নিমখ, হালধি, ভাতটো ভাজি একদম ধুনীয়া হৈছে, কালাৰটো ভাজি আছোঁ আৰু চানা 2টামান দি দিওঁ। আপোনালোকে খাই পাইছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিও পোৱা নাই, আপোনালোকৰ যদি ঠাণ্ডা ভাত থাকে ভাজি কিনে খাব ভাল লাগে। আৰু এতিয়া ঢাকি দিওঁ আৰু 10 মিনিটমান ভিজিব দিম। তেতিয়া ধুনীয়া কালাৰ আৰু এটা উঠিব। আৰু তেতিয়ালৈকে আমাৰ ৰুমটো মই দেখাই আছোঁ দেই। এইখন মই পৰ্দা লগালোঁ। মানে ৰুমটো 2টা হয়, মানে ইয়াত এখন বিচনা থ'ব পাৰে। ইয়াত বিচনা নাই আমাৰ, দূৰ যে কৈছোঁ আগৰ ভিডিঅ'ত অসুবিধা হয়। এইটো এটা ৰুম ওলাইছে, বিচনা নাই। তথাপিও পৰ্দা এখন লগাই দিছোঁ। আমাৰ ইয়াৰ মানে লগৰবিলাক আহি থাকে, মানে অলপ অসুবিধা নিচিনা লাগে শুই থাকিবৰ কাৰণে। যদি লগৰবিলাক থাকে ইয়াতে বহি মানে ভাত চাত দিয়া হয় যে, সেইকাৰণে মানে মই কেতিয়াবা আৰাম কৰিবৰ কাৰণে তাতে বিচনাত পাৰোঁ যদি পৰ্দাখন এনেকৈ লগাই দিয়া হয়। সেইকাৰণে পৰ্দাখন লগাই দিলোঁ। আৰু এইফালে এইটো শুই আছে এজনী ভণ্টি, একদম মানে ভৰিটো কি কৰি কিনে এইটো এতিয়া ভজা ভাত খুৱাম, আলহী আহিছে।
আলহীজনী। আলহী মানে কি আৰু কি খাবি? ভাজা ভাত খাবি আৰু কি খাবি? কণী বইল খাবি নেকি? এইফালে লাল চাহ ৰেডি হৈ গ'ল আৰু এইফালে ভাতটো ভজা ভাতটো ৰেডি হৈ গ'ল এইফালে ঢালি লৈ আৰু দুজনীয়ে খাই থাকোঁ। মজা ধুনীয়া ধুনীয়া গোন্ধ ওলাইছে। আৰু এতিয়া খাবলৈ দিম। খাই লোৱা ভণ্টি তুমি খাই লোৱা। একদম মজা চাই হোটেলৰ পৰা অৰ্ডাৰ কৰি আনি দিছোঁ দেই। বায়েৰৰ ঘৰত, ভিনিয়ৰ ঘৰত ফ্ৰাইড ৰাইচ। এয়া আমাৰ দুপৰীয়া লাল চাহ একদম কিহৰ লগত খাইছোঁ আৰু ক'বলৈ বাকী নাই। এনেকুৱা ধুনীয়া লাগিব খালে মানে টিকাত লাত দি থাকিলে এইবোৰ নেকি। আৰু ময়ো লৈ ল'লোঁ আৰু এতিয়া খাওঁ। ভণ্টি খাই আছে। মজা লাগিছে খাই, মজা। আপোনালোকে খাব ভাজি কিনে, ভাল লাগিব ন? মানে এইটো এয়া খাবলৈ পাই মুখৰ মাতি নাই লোৱা ন কৈছোঁ। লাল চাহ মাংস খালে বেছি ভাল লাগিব ন? আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আজিলৈ ইমানে, আৰু অন্য এটা ভিডিঅ' লগ পাই আছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ ইমানেই, বাই বাই।